খুব ধুনীয়া গীত এইটো আপোনালোকৰ নিজৰ গান মই আজি আহোঁতে সেইফালে আহোঁতে পটককৈ গান মনত পৰি গ'ল মোৰ মই জানো এইটো খুব বেছি ছাপোৰ্ট আহিব শিৱসাগৰৰ পৰা বিহুৰ আজি প্ৰথম দিনটোত শিৱসাগৰৰ পৰা আৰম্ভ কৰিছোঁ আৰু দিখৌনৈ গাই আৰম্ভ কৰিছোঁ এৰিব আৰু জাতিনো এৰিব মই গানটো গোৱাৰ আগতে এই গানটো যোনে লিখিছিলে তেখেতৰ কথাটো উল্লেখ কৰিছোঁ অসমৰ খুব স্বনামধন্য মিউজিক ডাইৰেক্টৰ মানস ৰবীন মানসে গানটো লিখিছিলে আৰু শিৱসাগৰৰ গান সেইকাৰণে এৰিব নোৱাৰো জাদিনো এৰিব নোৱাৰো শিৱসাগৰীয়া ৰাইজে মোৰ লগত একেলগে হাতে পাত ৰাখিব পাৰিব নাই মই কৈছোঁ মই মিউজিচিয়ান নবজাওঁ আপোনালোকে বজাব হ'ব আপোনালোকে দিখৌনৈৰ মোতকৈ বেছি দেখিছে মই সৰুৰ পৰা দেখা নাই কিন্তু ডাঙৰ হোৱা ডেকা হোৱা দেখিছোঁ আপোনালোকে মোতকৈ বেছি দেখিছে গতিকে মোতকৈ আপোনালোকৰ দিখৌনৈৰ আৰু বেছি আপোন মোৰো আপুনি গানটোৰ পিছত আৰু বেছি আপোন হৈছে ইয়াৰ পৰা গুৱাহাটীলৈকে ফুৰিব লাগিব এৰিব নোৱাৰো জানিব এৰিব নোৱাৰো এৰিব নোৱাৰো জানিব এৰিব নোৱাৰো মৰম এৰিব নোৱাৰো মৰিব দিখৌপৰীয়া জাতিপুৰীয়া নাচিবিলাকে কেনেকৈ নাচে মই চাম দেই
Your